Hello friends, welcome to our YouTube channel G for you today. আজি আমি আপোনালোকৰ ওচৰলৈ আৰু এটা জেনেৰেল নলেজৰ নতুন ভিডিঅ' লৈ উপস্থিত হৈছো। সবলক ভিডিঅ'টো আৰম্ভ কৰো। কোৱেশ্চন নম্বৰ 1, অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল? আনসাৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা 2009 চনত পাইছিলে। কোৱেশ্চন নম্বৰ 2, মানাহ নৈ আৰু ব্ৰহ্মপুত্ৰ কোন ঠাইত লগ লাগিছে বা একলগ হৈছে? আনসাৰ হ'ব যোগীঘোপা। কোৱেশ্চন নম্বৰ 3, অসমৰ কোন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয়? আনসাৰ হ'ব মাজুলী। কোৱেশ্চন নম্বৰ 4, লাচিত দিৱস কোন তাৰিখে পালন কৰা হয়? আনসাৰ হ'ব 24 নৱেম্বৰ। কোৱেশ্চন নম্বৰ 5, ডিমা হাছাও শব্দৰ অৰ্থ কি? আনসার হব হাছাও শব্দৰ অৰ্থ হল পাহাৰ। কোৱেশ্চন নম্বৰ 6, অসমীয়াৰ উপৰিও ভাৰতৰ সংবিধানৰ 8টা অনুসূচীত ৰাজ্যৰ কোনটো ভাষা অন্তৰ্ভুক্ত কৰা হৈছে? শুদ্ধ উত্তৰটো হ'ব বড়ো। কোৱেশ্চন নম্বৰ 7, অসমৰ লৌহ মানৱ বুলি কাক জনা যায়? আনসার হ'ব বিষ্ণুৰাম মেধি। কোৱেশ্চন নম্বৰ 8, অসীমত যাৰ হেৰাল সীমা এই প্ৰসিদ্ধ উপন্যাসখনৰ লিখক কোন? আনসার হ'ব ভুৱন মোহন বৰা। কোৱেশ্চন নম্বৰ 9, অসম ৰাজ্যিক চিৰিয়াখানা কিমান চনত আৰম্ভ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1957। কোৱেশ্চন নম্বৰ 10, অসমত কিমান প্ৰজাতিৰ বাঘ পোৱা যায়? আনসাৰ হ'ব 42 প্ৰজাতিৰ। কোৱেশ্চন নম্বৰ 11, আজান ফকিৰ চাহাবৰ দৰগাহ ক'ত অৱস্থিত? আনসার হ'ব শিৱসাগৰত। কোৱেশ্চন নম্বৰ 12, আধা লিখা দস্তাবেজ কাৰ আত্মজীৱনী? আনসার হ'ব মামনি ৰয়ছম গোস্বামী। কোৱেশ্চন নম্বৰ 13, আহোম ৰাজবংশৰ প্ৰতীকক কি বুলি জনা যায়? আনসার হ'ব নাগি নাগু খাম। কোৱেশ্চন নম্বৰ 14, কৰম পূজা কোন জনজাতিৰ গুৰুত্বপূৰ্ণ উৎসৱ? আনসার হ'ব চাহ জনজাতিৰ। কোৱেশ্চন নম্বৰ 15, তলত উল্লেখ কৰা কোন গৰাকী স্বাধীনতা সংগ্ৰামীক বীৰ বালা ৰূপে জনা যায়? আনসার হ'ব কনকলতা বৰুৱা। কোৱেশ্চন নম্বৰ 16, জোনবিল মেলা কোন জনজাতিৰ মানুহৰ লগত জড়িত? আনসার হ'ব তিৱা। কোৱেশ্চন নম্বৰ 17, অসমৰ কোনখন ঠাইক চাহৰ চহৰ বুলি জনা যায়? আনসার হ'ব ডিব্ৰুগড়। কোৱেশ্চন নম্বৰ 18, কোন দিনা গড় দিৱস হিচাপে পালন কৰা হয়? আনসার হ'ব 22 ছেপ্টেম্বৰ। কোৱেশ্চন নম্বৰ 19, শ্ৰীসূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? আনসার হ'ব গোৱালপাৰা। কোৱেশ্চন নম্বৰ 20, কোন ৰজাৰ দিনৰ পৰা ভূমি জৰীপ কৰা আৰম্ভ কৰে? আনসার হ'ব গদাধৰ সিংহ। কোৱেশ্চন নম্বৰ 21, কোনজন লিখকক উপন্যাস সম্ৰাট বুলি জনা যায়? আনসার হ'ব ৰজনীকান্ত বৰদলৈ। কোৱেশ্চন নম্বৰ 22, বৈশাগু উৎসৱ কোন জনজাতিৰ মানুহে পালন কৰে? আনসার হ'ব বড়ো। কোৱেশ্চন নম্বৰ 23, অসমীয়া কেলেণ্ডাৰৰ কোন মাহত 32 দিন আছে? আনসার হ'ব আহাৰ মাহত।
কোৱেশ্যন নম্বৰ 24 1857 চনৰ চিপাহী বিদ্ৰোহত অংশ লোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন আছিল? আনসাৰ হ'ব কান্দৰ পেশাবৰ সিং। কোৱেশ্যন নম্বৰ 25 শ্ৰীমন্ত শংকৰদেৱে লিখা উপন্যাসসমূহৰ ভিতৰত কোনটো প্ৰবন্ধ আটাইতকৈ সৰু? আনসাৰ হ'ব গুণমালা। কোৱেশ্যন নম্বৰ 26 ডিস্কভাৰী অফ আছাম কিতাপখনৰ লিখক কোন? আনসাৰ হ'ব সতীশ চন্দ্ৰ কাকতি। কোৱেশ্যন নম্বৰ 27 চানডুবি উৎসৱ কোন জনগোষ্ঠীৰ মানুহে পালন কৰে? আনসাৰ হ'ব ৰাভাসকলে। কোৱেশ্যন নম্বৰ 28 কোন চনত NRCৰ প্ৰৱৰ্তন কৰা হয়? আনসাৰ হ'ব 1951। NRCৰ ফুল ফৰ্ম হ'ল নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন্স। কোৱেশ্যন নম্বৰ 29 কোন চনত অ মোৰ আপোনাৰ দেশ গীতটি অসমৰ ৰাজ্যিক গীত ৰূপে পৰিগণিত হয়? আনসাৰ হ'ব 1927। কোৱেশ্যন নম্বৰ 30 অসমৰ ৰেশম শিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম কি? আনসাৰ হ'ব শুৱালকুছি।